নমস্কাৰ বন্ধুসকল, আজি আমাৰ ফকতীয়া নিউজত স্বাগতম জনালোঁ। আজি আমি কৰোনাৰ ওপৰত কথা পাতিম। কৰোনা আচলতে ভুৱা নে সত্য? আজি আমাৰ সৈতে উপস্থিত আছে ডক্টৰ আপদচন্দ্ৰ বিপদ বৰুৱা। নমস্কাৰ। তেওঁৰ লগত কথা পাতিম। আপদচন্দ্ৰ বিপদ বৰুৱা মহোদয়, আপুনি কৰোনাক কি বুলি ভাবে? এয়া কোনো মহামাৰী নে আন কিবা? হয়, এয়া কোনো মহামাৰী নহয়, এইটো এটা টিচাৰ। মানে ক'ব খুজিব গ'লে ই আমাক বহুত কথা শিকাই থৈ গ'ল, কিন্তু এতিয়া ই ভুৱা হৈ পৰিল। কাৰণ এতিয়া যিমান কৰোনা পেচেণ্ট আহিছে সকলোৰে আন বেলেগ ৰোগত আক্ৰান্ত। এই মাহত অসমত জ্বৰ, কাহ, চৰ্দি হোৱাটো স্বাভাৱিক। এই মাহত গৰম ঠাণ্ডা দুয়োটা হয়। কৰোনা আচলতে আহিল আৰু গ'ল, আৰু এতিয়া কৰোনাৰ ওপৰত ভয় কৰি একো লাভ নাই। মহোদয়, এই মাজতে এষাৰ কথা ক'ব বিচাৰোঁ। তেন্তে এতিয়া স্কুল কলেজ খুলিব লাগে? এতিয়া স্কুল কলেজ খুলিব লাগে। মহোদয়ে কি ক'লে আপোনালোকে নিশ্চয় বুজি পালে। আৰু আমাৰ বিদায় লোৱা সময় হ'ল। আকৌ লগ পাম। মহোদয়, আপোনাৰ বহুমূলীয়া সময়কণ দিয়াৰ বাবে ধন্যবাদ। ধন্যবাদ।